আজি আমি এইখন বিদ্যালয়ৰ কেনেকুৱা অৱস্থা তাৰ বিষয়ে অলপ আলোচনা কৰিম। দেখুৱাম আপোনালোকক এই ৰহমপুৰ প্ৰাথমিক বিদ্যালয়, মানে 848 নং ৰহমপুৰ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থাটো কেনেকুৱা, ইয়াৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা সেইবিলাকক আপোনালোকক দেখাম। আপোনালোকে শেষলৈ চাই থাকিব, আহক। এখন স্কুলত 3জন শিক্ষক-শিক্ষয়িত্ৰী আৰু 12 বা 15 জন ছাত্ৰ-ছাত্ৰী আছে। এটাতো নাহে, বছৰতো নাহে, 5 বছৰ মূৰতো নাহে। আপুনি চাইছেই গোটেইকেইটা ৰুম কেনেকুৱা, এইবোৰ চব তলা নাই একেবাৰে। ইয়াতে গৰু ছাগলীও সোমাই থাকে, শুই থাকে, মানে হাত পোকাও থাকে। আহক দৰ্শকসকল, আপোনালোকক এই স্কুলৰ অৱস্থা কেইটা দেখাই আছোঁ। ইফালে চাওক, ইয়াত আছে আমাৰ খৰি, কাঠ মাঠ এইবিলাক থোৱা আছে, কিন্তু ইয়াত কি পঢ়োৱা শিকায়, ইয়াত একো নিশিকায়। ইয়াত চাওক গাইছ, আপোনালোকে ইয়াত কি আছে, এটা ডেস্ক নাই, বেঞ্চ নাই। এইটো হ'ল আমাৰ কি ব্লেকবোৰ্ড। ব্লেকবোৰ্ডত একো শিকোৱা হোৱা নাই, এজন ষ্টুডেণ্টো নাই, মানে এইটো ৰুমত শিকোৱাই নহয়, এনেকুৱা অৱস্থা। এতিয়া আমি বেলেগ এটা ৰুমত যাম, আহক লাহে লাহে আপোনালোকক পৰিৱেশটো দেখাই আছোঁ কেনেকুৱা হ'ব। এই ৰুমত চাওক, এই ৰুমত এইটো এটা ব্লেকবোৰ্ড, বহুত দিন আগত শিকাইছে চাগে ক প্লাছ আ সমান কথাবিলাক গা, কিন্তু ইয়াতো এটা ডেস্ক বেঞ্চো নাই। ডেস্ক বেঞ্চ নাথাকিলে তেনেহ'লে শিক্ষক শিক্ষয়িত্ৰীসকলে ক'ত বহিব, শিক্ষকসকলে ক'ত বহিব, ছাত্ৰ ছাত্ৰীসকলে ক'ত বহিব। ইয়াত এটা আমাৰ কি আছে চাওক, চুইচ আছে, লাইনো আছে, কিন্তু ওপৰত এটা ফেনো নাই, এটা লাইটো নাই। ইমান আন্ধাৰৰ মাজত কেনেকুৱাকৈ পঢ়াব ছাত্ৰ ছাত্ৰীসকলক। তেনেহ'লে এইটো হ'ল আমাৰ গাঁৱৰ পৰিৱেশ। এই গাঁৱৰ পৰিৱেশত কেনেকুৱাকৈ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিব, আপোনালোকে অলপ চিন্তা কৰক। আৰু এইটো ভিডিঅ'টো ইমান শ্বেয়াৰ কৰিব যাতে আমাৰ মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ, আমাৰ স্কুলৰ অৱস্থা যে এনেকুৱা হৈ আছে, এই স্কুলবোৰ মুখ্যমন্ত্ৰীয়েও দেখা পায় আৰু ক'ব ইয়াক শুধৰাবলৈ কিবা এটা ব্যৱস্থা কৰে। এইখন বিদ্যালয়ত মানে অংকুৰৰ পৰা 5ম শ্ৰেণীলৈ শ্ৰেণী কোঠা আছে, কিন্তু এটা শ্ৰেণী কোঠা, মাত্ৰ 2টা শ্ৰেণী কোঠা আছে। এই 2টা শ্ৰেণী কোঠাতে ল'ৰা ছোৱালীবিলাকক পঢ়ায়। আমি এতিয়া অলপ পিছত জানিম স্কুলত কেইজন ছোৱালী আছে, কেইজন ল'ৰা আছে, কেইজন ছাত্ৰ ছাত্ৰী আছে আৰু কেইজন শিক্ষক আছে, এইবিলাকৰ বিষয়ে। চাওক, এটা ডেস্ক বেঞ্চ নাই, ক'ত পঢ়াব। এতিয়া আমি বেলেগ এটা ৰুমত লৈ যাম, য'ত গোডাউন, মানে য'ত কি থাকে, এয়া যিবিলাক চাউল আছে, চাউল খিচিৰি দিবলৈ যিবিলাক ব্যৱস্থা কৰা হৈছে সেইবিলাক আছে। আমি এতিয়া বেলেগ এটা ৰুমলৈ যাম, আপোনালোকে আহক। চাওক ইয়াৰ কণ্ডিশ্যনটো কেনেকুৱা। এইটো হ'ল আমাৰ গোডাউন। গোডাউনৰ ভিতৰত কি আছে, মাত্ৰ এই লোহাটো আছে, বেলেগ একো নাই। চাওক আপোনালোকে ইয়াত খৰিবিলাক এনেকুৱা হৈছে। এইটো এটা গোডাউন হয় নেকি, আৰু গোডাউনত একো নাই। মানে শিক্ষক শিক্ষয়িত্ৰীৰো অলপ প্ৰব্লেম হৈ আছে। শিক্ষক শিক্ষয়িত্ৰীবিলাকেও চাগে চৰকাৰক জনোৱা নাই, আৰু চৰকাৰেও এনেকুৱা ব্যৱস্থা কৰা নাই যে আমাৰ গাঁওবোৰত কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা হৈ আছে। এতিয়া চাওক, এইটো কি আমাৰ বিদ্যালয়ৰ তথ্য ফলক, য'ত ছাত্ৰ ছাত্ৰী কেইটা আছে, কিমানজন ছাত্ৰ ছাত্ৰী আছে, আজি কিমানজন উপস্থিত আছে, মধ্যাহ্ন ভোজনৰ তথ্য, এইবিলাকৰ কথা লিখা থাকে। এইটো হ'ল আমাৰ প্ৰধান শিক্ষক, ইয়াত প্ৰধান শিক্ষকৰ চহী নাই। তাৰপিছত আছে ইয়াত আমাৰ কি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, মানে ক শ্ৰেণীত কেইটা ল'ৰা আছে, কেইজনী ছোৱালী আছে, 1ম শ্ৰেণীত ল'ৰা ছোৱালী কেইজন আছে, এনেকৈ 5ম শ্ৰেণীলৈ কেইজন ল'ৰা ছোৱালী আছে, আজিৰ কেইজন উপস্থিত আছে, এইবিলাকৰ একো তথ্য দিয়া হোৱা নাই আৰু তাৰিখো লিখা হোৱা নাই, কেৱল এইটো দি থৈ গৈছে। এতিয়া আমি আপোনালোকক দেখাম যে ইয়াত মানে ৰাইজ যিকেইজন আছে, ৰাইজে কেনেকুৱা কথা কয় এই স্কুলৰ বিষয়ে। এই স্কুলত কেতিয়া ছাৰ আহে, কেতিয়া নাহে, কেতিয়া গুচি যায়, মধ্যাহ্ন ভোজন কেনেকুৱা দি আছে, এইবিলাকৰ বিষয়ে ইয়াৰ ৰাইজৰ পৰা আমি এতিয়া জানিবলৈ চেষ্টা কৰিম। এতিয়া হওক গাইজ, আমি বিদ্যালয়ৰ যিখিনি টয়লেট আছে, টয়লেটখিনি দেখাবলৈ চেষ্টা কৰিম। ইয়াত কেনেকুৱা ধৰণৰ হৈ আছে, আহক গাইজ লাহে লাহে। ইয়াত কি কৰি আছে, টয়লেট কৰিব, কিন্তু বাহিৰত এইবিলাক কৰি আছে। এতিয়া আমি অলপ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, ভিতৰৰ পৰিৱেশটো কেনেকুৱা, আহক। এইটো হ'ল আমাৰ কি পেচাবখানা, য'ত পেচাব কৰে, আৰু এইফালে যাব পৰা নাযায়। আপোনালোকে চাওক গাইজ, ইয়াত কি আছে টয়লেটৰ ভিতৰত, য'ত মানুহে শৌচ প্ৰস্ৰাৱ কৰিব, তাত এইবিলাক দি আছে। কেনেদৰে তেনেহ'লে এই ল'ৰা ছোৱালীবিলাকে ইয়াত আহিব। আৰু ইফালে আৰু এটা আছে টয়লেট, সেইটো দেখাবলৈ চেষ্টা কৰিম। এইটো হ'ল আমাৰ টিউবৱেল, য'ত আমাৰ পানীৰ ব্যৱস্থা কৰা হয়, কিন্তু ইয়াত কি আছে, অলপো চাফা কৰা হোৱা নাই। আপোনালোকে বিদ্যালয়ৰ পৰিৱেশটো চাই থাকক কেনেকুৱা ধৰণৰ হৈ আছে। এইটো আমাৰ টয়লেট হয়, কোনো ব্যৱস্থা কৰা, পানীৰ ব্যৱস্থা কৰা হোৱা নাই। এইটো আমাৰ টয়লেট, চাওক কিমান অপবিত্ৰ হৈ আছে। ইয়াত কোনো ল'ৰা ছোৱালীয়ে পেচাব পায়খানা কৰিব পাৰিব নেকি, চাওক এনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে। কেনেকুৱা ইয়াৰ মানুহে কৈ আছিল এইটো হ'ল আমাৰ প্ৰথম অৱস্থাত এইটো পাকঘৰ আছিল। আহক ইফালে, এইটো হ'ল আমাৰ কি চৌকা আছিল, য'ত
ৰন্ধা বঢ়া কৰা হৈছিল, এইটো পাকঘৰ, কিন্তু ইয়াত আজিকালি একো হোৱা নাই। সিফালে এটা নতুনকৈ দিছে, কিবাখিনি মানে জুগুৰি দিছে আৰু সিফালে, সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো হ'ল এতিয়া বৰ্তমান এইটো আমাৰ পাকঘৰ দিয়া হৈছে। চাওক, এটা মাত্ৰ চৌকা আছে য'ত কেইটামান কাঠ পৰি আছে। কেনেদৰে তেনেহ'লে খুৱাব ল'ৰা ছোৱালীবিলাকক? এনেকুৱা কণ্ডিশ্যন হৈ আছে আমাৰ বিদ্যালয়বোৰ এতিয়া। মানে ইয়াৰে এজন ৰাইজ আছে, ৰাইজক আমি সুধিম কেনেকুৱা, মানে যিকেইজন ৰাইজ আছে ইয়াতে সকলোকে সুধিম লাহে লাহে, মানে ই আহিছে, ইয়াক সুধি লওঁ আগতে। মানে দাদা, ইয়াত স্কুলৰ পৰিৱেশটো কেনেকুৱাকৈ শিকোৱা হৈছে অলপ আমাৰ ৰাইজক জনাব পাৰিব নেকি? পৰিৱেশটো তেচেৰ বেলা শিক্ষকবিলাকে 10টা বজাত আহে, ৰাতিপুৱা 10টা বজাত আহে আৰু গুচি যায়, ইয়াৰ পৰা 12টা বজাত গুচি যায়। স্কুলৰ চাইছে এইবিলাক, স্কুলৰ এইবিলাক ডেস্ক বেঞ্চ একো নাই। এখন স্কুলত 3জন শিক্ষক শিক্ষয়িত্ৰী আৰু 12 বা 15জন ছাত্ৰ ছাত্ৰী আছে, এইখিনি আৰু। চাওক দৰ্শকসকল, যদি এখন স্কুলত 3জন মাত্ৰ শিক্ষক শিক্ষয়িত্ৰী থাকে আৰু 15জন ছাত্ৰ ছাত্ৰী থাকে, 10ৰ পৰা 15জন, ডাইৰেক্টলি ভালকৈ নাজানেও যে কেইজন আছে, কৈছে যে 10ৰ পৰা 15জন ছাত্ৰ ছাত্ৰী আছে। 10ৰ পৰা 15জন যে ল'ৰা ছোৱালী আছে, কিয় এখন বিদ্যালয়ত 10ৰ পৰা 15জন ছাত্ৰ ছাত্ৰী থাকিব? নিশ্চয় এইখন বিদ্যালয়ৰ কোনো শিক্ষা ব্যৱস্থা ভাল নহয়। চৰকাৰে ইমান দুখীয়া মানুহৰ পৰা টেক্স লৈছে, টেক্স লৈ কেনে আমাৰ গাঁওবিলাকত স্কুলবিলাক দিছে, কিন্তু তাত ভালদৰে শিক্ষকসকলকো দিয়া নাই যে ভালদৰে, আৰু গুৰিৰ পৰা এজন পৰিদৰ্শকো পঠোৱা নাই। মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে তেওঁ যাতে গুৰিৰ পৰা এজন মানুহ পঠাই দিয়ে এই গাঁও অঞ্চলবিলাকত, যে স্কুলবিলাকত কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা হৈ আছে, স্কুলবিলাক কেনেকুৱা অৱস্থাত আছে, এইবিলাক পৰিদৰ্শন কৰাৰ বাবে এজন মানুহ পঠাই দিব লাগে। মই তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰজোৰে অনুৰোধ কৰিছোঁ। আৰু এজন মানে ৰাইজে থিয় হৈ আছে, চাওক কি কয়, স্কুলৰ পৰিৱেশটো কেনেকুৱা তাৰ বিষয়ে অলপ সোধোঁ, আপোনালোকে আহি থাকক। দাদা, মানে এইখন স্কুলৰ পৰিস্থিতিটো কেনেকুৱা? মানে স্কুলত লিখা পঢ়া কেনেকুৱা ধৰণৰ হৈ আছে? ছাত্ৰ ছাত্ৰীৰ সংখ্যা কেনেকুৱা, বা স্কুলত শিক্ষক শিক্ষয়িত্ৰী কেনেকুৱা, পাঠদান কেনেকুৱা কৰি হৈ আছে, স্কুলত মধ্যাহ্ন ভোজন হয়নে নাই, এইবিলাকৰ বিষয়ে অলপ আপুনি ক'ব পাৰিব নেকি? মানে কি, স্কুলখন ভালেই চলিলে হয়, কিন্তু গভৰ্ণমেণ্টৰ পৰা এটা মানুহ নাহে, মাহেকতো নাহে, বছৰতো নাহে, 5 বছৰ মূৰতো নাহে। আপুনি চাইছেই গোটেইকেইটা ৰুম কেনেকুৱা, চাইছেই, এইবোৰ চব তলা নাই, একেবাৰে ইয়াতে গৰু ছাগলো সোমাই থাকে, শুই থাকে, মানে সাপ পোকাও থাকে এইটো স্কুলত। মানে আৰু 10টা বজাত শিক্ষক আহে, শিক্ষক শিক্ষয়িত্ৰী আহে, 12টা বজাত গুচি যায়। আৰু ল'ৰা ছোৱালীৰ সংখ্যা হৈছে 10ৰ পৰা 15জনৰ ভিতৰত আছে, কিন্তু চৰকাৰে ইমান মিনিমাম 2 লাখ টকা খৰচ কৰি আছে এই স্কুলৰ বাবদ, 2 লাখ টকা খৰচ কৰি আছে, কিন্তু সেই টকাখিনি ভালদৰে খৰচ কৰিব পৰা নাই, মোৰ মনত হয়। মানে আপোনালোকেতো পৰিস্থিতিটো চালেই, আমাৰ এই গাঁও অঞ্চলৰ মানে যিবিলাক স্কুল আছে, বিদ্যালয় আছে, বিদ্যালয়ৰ পৰিস্থিতিটো কেনেকুৱা। আপোনালোকে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে এই অসমৰ সকলোৱে দেখা পায়, আৰু শেষত যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া স্কুলৰ পৰিস্থিতিবিলাক দেখা পায়, যে আমাৰ স্কুলৰ পৰিস্থিতিবিলাক কেনেকুৱা হৈ আছে, আৰু এটা বিহিত ব্যৱস্থা ল'ব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। আজিৰ বাবে ভিডিঅ'টো এইখিনিয়ে, আৰু আপোনালোকে আমাক ছাপোৰ্ট কৰি যাব যাতে আৰু এনেকুৱা ধৰণৰ য'ত দুৰ্নীতি হৈ আছে তাত আমি আপোনালোকক দেখুৱাব পাৰোঁ।